Hello everyone, welcome to our YouTube channel. এতিয়া আপোনালোকে PM Kisan apply কৰিব কাৰণে কাৰো ওচৰত যাব দৰকাৰ নাই। আপোনালোকে PM Kisan ঘৰতে apply কৰিব পাৰে। এই ভিডিঅ'টোত PM Kisan ন আপোনালোকে কেনেদৰে apply কৰিব সেই বিষয়ে দেখাম। তাৰ কাৰণে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত গৈ PM Kisan বুলি সাৰ্চ কৰিব। মই যেনেদৰে সাৰ্চ কৰি দেখাইছো তেনেদৰে সাৰ্চ কৰিব। কৰাৰ পিছত ইয়াতে সব PM Kisan Samman Nidhi ওপৰ যোনটো আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নতুন এটা পেজ ওপেন হৈ যাব। পেজটো ওপেন হোৱাৰ পিছত ৰাইট সাইডে সব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন। নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন যত আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ এন্টাৰ আধাৰ নাম। ইয়াত আপোনাৰ যাৰ নামত PM Kisan এপ্লাই কৰিব তেখেতৰ আধাৰ নাম্বাৰ দি দিব। আধাৰ নাম্বাৰ দিয়াৰ পিছত মোবাইল নম্বৰ, আধাৰ কাৰ্ডৰ লগত যোনটো আপোনাৰ মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নাম্বাৰটো ইয়াত দিব। দিয়াৰ পিছত তলত চাওক ষ্টেট, আপোনাৰ যোনখন ষ্টেট হয় ষ্টেটটো সিলেক্ট কৰিব। আমাৰ যেহেতু অসম হয় অসম সিলেক্ট কৰিছো। কৰাৰ পিছত ইয়াত আপোনাৰ ক্যাপচাৰ কোড, ইয়াত যোনটো ক্যাপচাৰ কোড দিয়া আছে সেই ক্যাপচাৰ কোডটো ইয়াত দিব লাগিব। দিয়াৰ পিছত গেট OTP, গেট OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই মোবাইল নম্বৰত এটা OTP যাব। সেই OTPটো ইয়াত ক্লিক কৰিব। কৰাৰ পিছত আধাৰ ভেৰিফিকেশ্যনৰ কাৰণে নতুন এটা OTP আহিব। সেই OTPটো এন্টাৰ কৰাৰ পিছত নতুন এখন পেজ ওপেন হ'ব। ইয়াত আপোনাৰ ষ্টেটটো দিয়াই থাকিব। ষ্টেটৰ পিছত ডিস্ট্ৰিক্ট, আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত সাব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব। নেক্সট ব্লক সিলেক্ট কৰিব, আপোনাৰ যোনটো ব্লক হয় সেই ব্লকটো সিলেক্ট কৰিব। কৰাৰ পিছত ভিলেজ, আপোনাৰ গাঁওখনৰ নাম বা ভিলেজৰ নাম সিলেক্ট কৰিব। কৰাৰ পিছত ইয়াত আপোনাৰ সব ফাৰ্মাৰ্স পাৰ্সোনেল ডিটেইলছ, ইয়াত আপোনাৰ ফাৰ্মাৰজনৰ বা যাৰ নামত PM Kisan এপ্লাই কৰিব তেখেতৰ ডিটেইলছবোৰ দিব লাগিব। ফাৰ্মাৰ নেম আৰু জেন্ডাৰ আধাৰ কাৰ্ডৰ ওপৰত বেছ কৰি দিয়াই থাকিব। নেক্সট আপুনি কেটেগৰী আৰু ফেমিলি টাইপটো দি দিব। দিয়াৰ পিছত আপোনাৰ আধাৰ নাম্বাৰ দিয়াই থাকিব। মোবাইল নম্বৰ এন্টাৰ কৰিব, পিন কোড, নেক্সট হাজবেণ্ড ফাদাৰ বা মাদাৰ যিকোনো এটা নেম দিব। তাৰপিছত লেণ্ড ৰেজিষ্ট্ৰেশ্যন ID, ৰেচন কাৰ্ড নাম্বাৰ, ৰেচন কাৰ্ড নামটো কিন্তু মেণ্ডেটৰী হয়। দিয়াৰ পিছত ডেট অফ বাৰ্থ দিব। তাৰপিছত আপোনাৰ নেক্সট আপুনি লেণ্ড ডিটেইলছ এড কৰিব লাগিব। তাৰ কাৰণে এড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ সাৰ্ভে নংটো দিব। দিয়াৰ পিছত ডাক নংটো দিব। এৰিয়া ইন হেক্টৰ, এৰিয়াটো কিন্তু আপুনি 0.85 দিব। দিয়াৰ পিছত আছে লেণ্ড ট্ৰান্সফাৰ ষ্টেটাছ। লেণ্ড ট্ৰান্সফাৰ ষ্টেটাছত চাওক আপোনাৰ বিফৰ 1/2/2019 মানে আপোনাৰ 1 তাৰিখ 2 মাহ 2019 চনৰ আগত কৰা হয় নে পিছত কৰা হয় লেণ্ড ট্ৰান্সফাৰ, সেইটো আপোনাৰ আফটাৰ দিব। আফটাৰ 1/2/2019 ইয়াত ক্লিক কৰিব। কৰাৰ পিছত লেণ্ড ট্ৰান্সফাৰ ডিটেইলছ, ইয়াত আপুনি লেণ্ড ট্ৰান্সফাৰ ডিটেইলছটো গিফটেড দিব। দিয়াৰ পিছত লেণ্ড ডেটটো আপুনি 1 বছৰ আগৰ যিকোনো এটা ডেট দিলে হ'ব। ইয়াত 2024 ডেট এটা দি দিছোঁ, 1/3/24 এড কৰিলোঁ। কৰাৰ পিছত চাওক আপোনাৰ ইয়াত গোটেই ডিটেইলছখিনি আহি যাব। অহাৰ পিছত আপলোড ছাপৰ্টিং ডকুমেণ্ট, ইয়াত আপোনাৰ যোনখন খাজনা ৰচিদ হয় সেইখন আপলোড কৰিব লাগিব। ইয়াত চাওক মই যোনটো ওপৰত দি থৈছোঁ সেইটো হৈছে আপোনাৰ সাৰ্ভে নং। ইয়াৰ পিছত একেবাৰে হোম স্ক্ৰীনত গুচি আহিব। হোম স্ক্ৰীনত যোৱাৰ পিছত তললৈ স্ক্ৰল কৰাত আপোনাৰ চাওক যোনটো থাৰ্ড অপশ্যনত আছে ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ, ইয়াত ক্লিক কৰিব। কৰাৰ পিছত ইয়াত আধাৰ নং এণ্টাৰ কৰিব। আধাৰ নম্বৰ আপুনি যাৰ এপ্লাই কৰিছিলে বা যোনটো আধাৰ নম্বৰ দি এপ্লাই কৰিছিলে সেই আধাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত কেপচাৰ কোড, আপোনাৰ যোনটো ইয়াত কেপচাৰ কোড আছে সেই কেপচাৰ কোডটো এণ্টাৰ কৰিব। শুদ্ধকৈ যাতে কেপচাৰ কোডটো এণ্টাৰ কৰে সেই বিষয়ে মন কৰিব। কেপচাৰ কোডটো এণ্টাৰ কৰাৰ পিছত আপোনাৰ যোনটো সাৰ্চ বটন আছে সাৰ্চ বটনত ক্লিক কৰাৰ পিছত আপোনাৰ যোনজন ফাৰ্মাৰ
PM কিষাণ এপ্লাই কৰিছিলে সেই ফাৰ্মাৰজনৰ গোটেই ডিটেইলছবোৰ ইয়াত শ্ব' কৰিব এনে এই পেজখন প্ৰিণ্ট আউট উলিয়াই গাঁওবুঢ়াজনক ভেৰিফিকেশ্যনৰ কাৰণে দিব লাগিব এনেকৈ আপোনালোকে PM কিষাণ ঘৰতে বহি এপ্লাই কৰিব পাৰে তো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব